তো এটা বাৰিষা ছিজন আহি গৈছে, এতিয়া ৰোৱা টাইম, এতিয়া আমি ৰুবাই খা পোৱা নাই। কিহৰ কাৰণে? আৰু আমাৰ এইটো এতিয়া মাথাউৰি, সৰু মাথাউৰি, আগৰ পৰা আমি দুখাই আছে, মানুহকেইটা কৈ আছোঁ, কমপ্লেইন দি আছোঁ, তথাপি কোনো তাৰমানে পাত্তাই নলয়। এতিয়া এই মাথাউৰি ভাঙা অৱস্থা। এতিয়া আমাৰ যিটো ভাঙবাটো বেছি টাইম নলয় আৰু নালাগে। যেতিয়া ভাঙব তেতিয়া আমাৰ এইগিলা গাঁও গোটাই চেছ হ'ব। গোটাই আমাৰ মকলডঙাৰ পৰা মকলডঙা, বেলগুৰি, চুৰপাৰা, পালাবাৰী, চুতীয়াবাৰী চব ইফালে শেষ হৈ যাব আৰু আগৰ নিচিনাই হ'ব। এতিয়া যিটো যদি টাইমতে যদি এইকেইদিনৰ ভিতৰত যদি আহি পেলাই ৰাইজেই যদি আহি পেলাই অলপ যদি সহায় কৰে বা এইটো অলপ ঠেকা চেকা দেই, তেতিয়াহ'লে অলপ বাচাৰ কাৰণে অলপ আশা আছে। কিন্তু এইটো শুক্লা নদী, শুক্লা নদী জেগাটো আমাৰ এইটো হ'ল নিচকুচলা জেগাত যদি আমাৰ এইগিলা ৰাইজৰ মানুহকেইটা আহি পেলাই যদি অলপ যদি সহায় কৰে বা এইটো আহি পেলাই যেতিয়া ঠেকা চেকা যদি দেই, তেতিয়াহ'লে ইটো বছৰ কাৰণে অলপ বাচব পাৰোঁ আৰু। যোৱা বছৰ আমাৰ কছাৰী ছাৰে বৰ্তমান বেচাৰে অলপ খৰচা পাতি 10-15,000 20,000 টকা খৰচা আমাক দি পেলাই এতিয়া কামটো কৰিব দিছিল। টেক দিছিলোঁ আমি, টেক দি পেলাই এতিয়া টেকত যোৱা বছৰখিনি ৰাখিলোঁ। এইবাৰতো এতিয়া কোনো অহাও নাই, কোনো চাব অহা নাই। এতিয়া এই ফাৰ্ষ্ট বানপানী হোৱা নিচিনা হৈছে। এতিয়া খেতি কৰাই তাৰমানে খায়ে পোৱা নাই। এতিয়া চৰকাৰক মানে আমি এতিয়াতো জনাব, আমি এতিয়া তেনেকুৱা নাজানেও। এতিয়া ডাঙৰ ডাঙৰ মানুহ আছে ওচৰতে, আমাৰ গাঁৱতো আছে, চেয়াৰমেন আছে, এইগিলা আহি পেলাই আমাৰ আনন্দ চেয়াৰমেন আছে, এইগিলা আহি পেলাই তাৰমানে এতিয়া MCLA MLA কেইটাক জনাব লাগে। ইহঁতে সহায় কৰিলেহে আমি এতিয়া অলপ হেৰিটো পাম। এতিয়াতো কোনো গেৰেণ্টি ইটো বছৰতে পাব। যদি কোনো যদি ঠেকা চেকা যদি নেদে, তেতিয়াহ'লে সহায় যদি নকৰে, তেতিয়াহ'লে ভাঙব। কিন্তু এতিয়া গম পোৱা নাই। কিন্তু চৰকাৰে মাথাউৰি বনাই আছে, এতিয়া এই দীপাৰে চাই দেখি বনাই আছে, এইখিনিত কিন্তু বনাই আছে। এইফালেতো মাথাউৰি এতিয়া টেনশ্যন নাই, যোৱাবাৰ ভাঙা দেখি। এতিয়া আমাৰ ইয়াতেতো আমাৰ ইফালেও হোৱা বুলি কোৱা শুনিছিল, কিন্তু এতিয়া মাথাউৰি হোৱা নাই। আগৰে পুৰণীয়া ৰিং মাথাউৰি বনোৱা, এইটো ভাঙা অৱস্থা আৰু এতিয়া তাৰ বাহিৰে আৰু কি ক'ম। ওচৰ পিছফালে ঠিক মাথাউৰিটো ভাঙো অৱস্থা। ৰাইজে যদি সহযোগ কৰি পেলাই মাথাউৰি নিৰ্মাণ কৰে, আকৌ ৰিং বান্ধ ব্যৱস্থা কৰে, তেতিয়াহ'লে এই বছৰটো আমাৰ থাকিবৰ কাৰণে সুবিধা হ'ব। নহ'লে আমাৰ সম্পূৰ্ণ গৰু গাই মানুহ খেতি পথাৰ গোটেই তলত যাব। এই ৰিং বান্ধটো ভাঙো অৱস্থা। কিমানমান মিটাৰ আছে আৰু ওচৰত নাই, 1 মিটাৰো নাই। জেগা 1 মিটাৰ আছে, জেগা 1 মিটাৰো নাই। চৰকাৰক কি ক'ম? চৰকাৰেও যদি আহি সাহায্য কৰে, তেতিয়াহ'লে আমিও সাহায্য কৰি টেক কিছুমান দিয়া হ'লে আমাৰ কিছু কামত আহিল হয়। অনবাৰৰ দৰে আমিও এইবাৰ খেতি পথাৰ কৰিব পাৰিলোঁ হয়। আমাৰ এইটো ইমান তাৰমানে কোটি টকা মাথাউৰি আমাৰ এইটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কাঢ়িছিলে, ভৱেশ কলিতা ডাঙৰীয়াও কাঢ়িছিলে। যোৱাবাৰ যেতিয়া পানী এইটো বান্ধটো ভাঙি গৈছিলে, এতিয়া আহি কৈছিলে তাৰমানে মাথাউৰি এটা ব্যৱস্থা এটা কৰি দিম। মাথাউৰিৰ ব্যৱস্থাটো কৰিলে ঠিকে, কিন্তু ইয়াৰ পৰাই তাৰমানে অলপমান জেগা 1 কিলোমিটাৰমান হয়নে নহয়, তাৰমানে অলপমান জেগা যদি মাথাউৰিটো বান্ধি দিলে হয়, তেতিয়াহ'লে এই পানীটো তাৰমানে ইবেগদি পানীটো নুসুমা লাগে। এই পানীটো ইবেগদি সোমাই তাৰমানে আপোনাৰ হিৰেচুপা, আপোনাৰ মকলডঙা, আপোনাৰ ইবেগে বৰপথাৰ, আপোনাৰ গোটাইখিনি জেগা আৰু বেগে পানীটো ইবেগে আপোনাৰ পূৰা পাই যায়। এই কাৰণত এইখিনি মাথাউৰি নহ'ল, তাৰমানে অলপমান জেগা তাৰমানে আহি পেলাই চাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আপোনাৰ এই আজি 4-5 দিনমান হ'লেই পানী যাই আছে, পানী পূৰা যাই আছে। আৰু আপোনাৰ কিছুমান মানুহে ভাত বনাব পৰা নাই ঘৰত, কিছুমান মানুহ পাৰিছে, তাৰমানে কিছুমান মানুহৰ জেগাবিলাক ওখ, কিছুমান মানুহৰ জেগাবিলাক ডাউন। এতিয়া মানুহ থাকিব পৰা নাই, সৰু চলিবিলাক একদম হাহাকাৰ, মানে স্কুলত যাব পৰা নাই। এইবিলাক ৰাস্তাও ভাঙি গৈছে। এটা এই পাব্লিক হেল্থৰ মানে এই পানীটো যায়েই গতিকে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰতো এইভাগে মানে কি ক'ম আৰু ক'বৰ তাৰমানে ভাষা নোহোৱা হৈ গৈছে। যোৱাবাৰ যিটো বিলে কৰিলাক, এই পথাৰবিলাক লৈ গুচি গ'ল। এইবাৰ অলপমান বাকী আছিলে এইভাগে, এইবাৰতো সেইখিনিও লৈ গুচি যাব এই মাথাউৰিটো নোহোৱাৰ কাৰণে। কিন্তু বেছি মাথাউৰি নহয়, অলপমান জেগা কি কাৰণত নহ'ল। আমাৰ এই নিচকুচলা গাঁৱৰ আমাৰ ল'ৰা ছোৱালীৰ লগত ইমান কষ্ট হৈ আছে, এই মাথাউৰি ভাঙো হৈ আছে। আজিলৈকে চৰকাৰে একো ব্যৱস্থা কৰা নাই। আমি এতিয়া কেনেকৈ চলিম, কি কৰিম? আমাৰ ৰাতি টোপনি নাহে। আৰু ল'ৰা ছোৱালীক এতিয়া দাঙিমনে বানপানী আহিলে হঠাৎ, আৰু বস্তু বাহনীয়ে চাম, কি কৰিম আমি? উপায় নোহোৱা হৈছে।
পানী কেনেকুৱা হৈছে এতিয়া বৰ্তমান? বৰ্তমান পানী ৰাতিপুৱা আজি এসপ্তাহমানৰ পৰা আহিয়ে আছে, আহি থাকিলেও আজি ৰাতিপুৱাৰ পৰা অলপ বেছি হৈছে। এতিয়া অকণমান কমিছে, আকৌ ৰাতিপুৱা কি হয় চিন্তা আমাৰ কিমান হ'ব।